हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मोर भिडिओत आपनालोक सकलोके स्वागतम जनाइছো कि खबर सकलोरे भालने नतुन एटा भिडिओ लैसो आपनालोকৰ মাজলে आशा करो आपनालोक भाले आछे बर्तमान मोर भाल आरो एफाले चक मैं मर्निंगत उठिए भिडिओ আজি स्टार्ट करिलो बहुत दिन হৈ গল মই भिडिओ দিব পৰা নাই আজি মই मोर मर्निंग रुटीन शेयर करिम दिनটো किमानলৈকে शेयर কৰিব পাৰো হেতু ক'ব নোৱাৰো কিন্তু মৰ্নিংৰ পৰা নাইটলৈকে शेयर কৰিব মানে পুৰা চেষ্টা কৰিম সানডে স্পেশাল ব্লগ আৰু আজি এটা ৰেচিপি আপোনালোকৰ লগত शेयर কৰিম এই ৰেচিপিটো মানে মৰ্নিংত মই নাস্তা বনালো সদায় ৰুটি কিমান খাব ৰুটি খাইও কেতিয়াবা আমনি লাগি যায় আৰু আজি স্কুল নাই কাৰণে মই ভাবিলো আজি অলপ বেলেগ ধৰণৰ বনোৱা যায় নহলে অলপ বনাব ষ্টাৰ্ট কৰো আৰু এফালে চক মই আটা লৈছো ইয়াতে মই জলকীয়া গুৰি দিলো আৰু অলপ দিছো দে বেছি দিয়া নাই হালদি গুৰি দিলো আৰু পিয়াজ এটা কাটি থৈছো ধনিয়া পাত কাটি থৈছো গুটে কিটা দিম আৰু এটু মানে আটাৰে বনাম তো ৰুটিয়ে হ'ব কিন্তু মানে আটা মানে হানি বনোৱা নাই আজি মানে ঘুলি দি বনাম ঘুলি কিনে আয়াত দিম মই নিমখ সোৱাদ অনুসৰি তাৰ পিছত কণী এটা দি দিম ভাঙি কিনে আৰু এটা কি দিম হেতু চাই থাকিব ভিডিওটো এফালে নিমখ সোৱাদ অনুসৰি দি দিলো আৰু এফালে চক মই ইয়াতে দিম বেসন আৰু ইয়াত কেঁচা জলকীয়া দিলে আৰু টেস্টি হলে হয় কিন্তু কেঁচা জলকীয়া কয় ইয়তি খালে যে মুখত আহিব বেটা বেটি জ্বলা পাব হেকাৰণে নাখাব বুলি মই কেঁচা জলকীয়া দিয়া নাই এতিয়া মই গুটেখিনি মিক্স কৰি পানী দি ঘুলি লম অলপ অলপকে দিম এফালে চক হৈ গল কমপ্লিট এতিয়া বনাব ষ্টাৰ্ট কৰো আৰু মই তাৱা পাতি দিছো তাৱা গৰম হৈ গল আৰু এফালে চক বনাই আছো এতিয়া পটাপট বনাই লো তাৰ পিছত লগ পাই আছো আৰু এফালে চক ৰাতিপুৱা যেতিয়া হাজবেণ্ডে ওলাই গল দোকানত তেতিয়া মানে হেৰি আনি দিলে মূলা শাক মূলা আৰু এফালে ধনিয়া পাত আৰু এফালে এতিয়া আমি নাস্তা কৰিব বহিছো মই বেটা বেটি মাই হাজবেণ্ডে কৰি গল আৰু ধনিয়া পাতটো মই একেবাৰে ক্লিন কৰি ফ্ৰিজত ভৰাই থম কেৰি বেগত বান্ধি মেলি কেলে যে যেতিয়া বনাব হয় পটকে উলিয়াই কিনে বনাই দিলে হৈ গল ধুই মেলি থলো মই আৰু বেটি লাগি আছে বিছনা পাৰিবলে বেটি পাৰ নহব মই কৰিম এফালে চক আজি বেড কভাৰ হলাম আৰু এই মেট্ৰেছ প্ৰটেক্টৰটো মই ধু কিন্তু সোনকালে নুধু দেই সোনকালে ধুলে বেয়া হৈ যাব সেইকাৰণে সোনকালে নুধু বেছি লেতেৰা হৈ গ'লে ধু আৰু নহ'লে কিদৰে ক্লিন কৰোঁ সেইটো টিপছ আপোনালোকক আজি মই দিম তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষৰলৈকে কিদৰে মই মানে ক্লিন কৰোঁ এনেই লেতেৰা নাই বাৰু কিন্তু তথাপিও মানে কেতিয়াবা ধৰক 15-20 দিনত মানে এবাৰ এনেকা কৰোঁ আমাৰ ইয়াত ৰদ পাবলৈ টান ৰতে নোপোৱাই এফালে চক কাপোৰটো তিয়াই ললোঁ তিয়াই কিনে ইয়াত এনেকুৱা মুচি আৰু মই কটন কাপোৰ লৈছোঁ ভালদৰে চেপি লৈছোঁ চেপি মেলি এনেকা মুচি দিম অলপ মিহি মানে বালি নিচিনা ধুলি পৰে যে সেইকিটা মানে চাদৰ যিমানে যি হওক চাদৰৰ পাৰ হৈ যায় বেটাই মানে জোৰ পৰা আহে ডাইৰেক্ট বিছনাত এইদৰে কৰিলে মানে ক্লিন হৈ থাকে ভাল লাগে এফালে চক গুটেখিনি মুচি ললোঁ আৰু পানী দেখাইছোঁ ৰ'ব এইয়া চক লেতেৰা ওলাইছে নাই এইয়া চক ওলাই তো যিমানো চাদৰ থাকিলে কি হ'ল ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী ঘৰত অলপ লেতেৰা হয় আৰু মোৰ বেটাই মানে সৰুৰ পৰা আহে পটককৈ বিছনাত উঠি যায় এতিয়া মই চাদৰ পাৰি লওঁ আৰু মোৰ নিচিনা আপোনালোকেও ক্লিন কৰি চাব এবাৰ আৰু কমেণ্ট কৰি জনাব হৈছেনে নাই হোৱা মই এনেকৈ মানে ক্লিন কৰোঁ আৰু আমাৰ যোনটো ছাইডত মানে ঘৰটো আছে সিটো ছাইডে ৰ'দ নপৰে ঠাণ্ডা দিনত আৰু গৰম দিনত ৰ'দ পৰে কিন্তু ঠাণ্ডা দিনত নপৰে সেইকাৰণে তোচকটো মই ৰ'দতো দিব নোৱাৰিছোঁ আৰু এইফালে চক মোৰ বিছনা পাৰা হৈ গ'ল আৰু এই লেপটো নতুনকৈ বনালে দেই কভাৰ লগাব লাগিব এইফালেও ক্লিন কৰি দিলোঁ এতিয়া ৰুমৰ কাম শেষ এতিয়া যাওঁ আগপিনে বেটিয়ে আঁঠুৱা চাঠুৱা জাপিলে চাদৰ অকল চাদৰ জেহাৰি জোকাৰি পাৰিব আছে এইফালে আঁঠুৱা চাঠুৱা জাপি দিলে এই পাৰে মানে তাৰ পাৰাটো মোৰ পচন্দ নহয় সেইকাৰণে মই নিজে পাৰিম মই পাৰি দিলোঁ বেটি এই চব জাৰি জোকাৰি পাৰিব হৈ গ'ল আজি দেওবাৰ যে বেটি আছে ঘৰত অলপ সুবিধা হৈছে হেল্প কৰিছে
এতিয়া মই এইটো ৰুম ক্লিন কৰি না বাচন ধুই লওঁ প্ৰথমে। বাচন আছে, পাকঘৰ অৱস্থা চাওক আপোনালোকে। মৰ্ণিঙৰ সময়ত চবৰ নেকাই অৱস্থা হয় পাকঘৰৰ। এতিয়া মই প্ৰথমে বাচন ধুই লওঁ। এইফালে চাওক মোৰ বেটিয়ে এইখিনি ক্লিন কৰি দিলে। আৰু এফালে চাওক বেটাই পূৰা গাড়ী ধুওঁতে লাগি গৈছে মমাকেইটাৰ লগত। আৰু খুৰাৰ ল'ৰা দুটা হয়, ভাইটি দুটা। আৰু এইফালে আছে ভণ্টি এজনী থিয় হৈ আছে, সৰু হৈ মোতকৈ 3টাই। আৰু এইফালে বোৱাৰী। আজি নকইনা দেখাই দিলোঁ। আৰু বেটিক চাওক ক'ত উঠি বহিছে গাড়ীৰ ওপৰত। তাৰ সৰু মমাই উঠাই দিলে, সিও উঠি আৰামছে বহি আছে। আৰু নামিব সময়ত ইমানে ভয় কৰিছে কি কওঁ। জঁপিয়াব কৈছে ধৰোঁ মই, না সি নানামেই, ভয় লাগিছে। এফালে চাওক আজি দুপৰীয়া সাজত এইটো বনাইছোঁ মূলা। শাকটো এনেকৈ কাটি দি দিছোঁ মিহি মিহিকৈ, আলু কাটি থৈছোঁ। এইফালে পাতি দিলোঁ। আৰু তেলত মই দিছোঁ মেথি দেই, পিঁয়াজ দিয়া নাই, মেথি দি বনাম। মেথি, সৰিয়হ মছলা দিম, সৰিয়হ পেষ্ট, নহৰু পেষ্ট, আদা নহয় চৰি, জিৰা ধনিয়া পেষ্ট, জিৰা ধনিয়া গুড়ি, হালধি গুড়ি, নিমখ সোৱাদ অনুসৰি। আৰু ৰেচিপি দিয়া নাই, এনেই আপোনালোকক থুলমূলকৈ ক'লোঁ। বনাই লওঁ, বহুত দেৰি হৈ আছে আজি। এইফালে চাওক মছলা দি দিলোঁ। আৰু ইয়াতে দি দিম মই মূলা। এইটো ভালদৰে মই ভাজি ল'ম। আৰু ঢাকনটো লগাই দিওঁ। এতিয়া কম ষ্টিমতে ভাজিম। আৰু এইফালে চাওক ভাজি আছোঁ। আৰু পূৰা মানে হাই ফ্লেমতো ভজা নাই, আৰু পূৰা ল' ফ্লেমতো নাই, মিডিয়াম আছে। এইদৰে ভাজি লওঁ। ভাজি লোৱাৰ পিছত আলু দিম। আৰু এইফালে চাওক, এইফালে ডাইনিং চাইনিং গোটেইখিনি মুচি মেলি ক্লিন কৰি দিলোঁ। আৰু এইফালেও ক্লিন কৰি দিলোঁ। ফ্ৰিজো মোচা মেলা হৈ গ'ল, গোটেইখিনি কাম হৈ গ'ল। অকল পাকঘৰটো থাকি গৈছে। এতিয়া মই দুপৰীয়া সাঁজ বনাই আছোঁ, এইটো বনায়ে থাকিম। আৰু এইফালে মোচা মেলা কৰি ল'ম। বাচন ধুই থৈছোঁ এয়া। এইফালে চাওক ভজা হৈ গ'ল। আলু দি দিলোঁ। আলু দি অলপ ভাজি ল'ম। আৰু ভাজি কিনে ইয়াত পানী দি দিম। পানী এড কৰি দিম, হৈ যাব। চাওঁ বিলাহী আছে যদি এটা বিলাহী দি দিওঁ। চাওঁ প্ৰথমে চাই লওঁ। আমাৰ বাইদেউ কিজনী, এইফালে বিলাহী বেছি নিদিওঁ, এটাই দিম। চনী এইয়া বাইদেউ আজি পিন্ধিছে কি দেখাইছে না। এইফালে চাওঁ। আৰু মোৰ বেটি ঘৰ মুচি আছে, চাওঁ ভালকৈ চাওঁ। ভাল লাগিছে আজি, ভাল লাগিছে। হাল্লাটো ইগন'ৰ কৰিব দেই। এতিয়া কাপোৰ ধুই যিকেইটা শুকাইছে আনি থৈছোঁ। বিলাহী কাটি দি দিওঁ ধুই মেলি। আৰু এতিয়া মই বহুত দেৰি পিছত লগ পাইছোঁ আপোনালোকক। এতিয়া চাওক গধূলিয়ে হৈ গ'ল। আৰু বাই যাব ওলাইছে। বায়েক যাব দিব মন নাই, আমিও কৈছোঁ থাকিবলৈ। আৰু ভাইটিও কৈছে থাকিবলৈ। ভাইটি ভিন্দিক ফোন কৰি কৈছে বাই নাযায় আজি। কিন্তু অহাকালি বাই ল'ৰাৰ এক্সাম আছে, ছেকেণ্ড ইউনিট টেষ্ট হৈ আছে। আমি বায়েক গাড়ীত উঠাব গ'লোঁ। মই গ'লোঁ, মোৰ বেটা বেটি গ'ল, আৰু ভাইটি গ'ল, ডাঙৰ ভাইটি। এয়া চাওক দুটা মানে বায়েক আৰু ভায়েক গৈ আছে আগে আগে। ডাঙৰ বেটিৰো যাব মন নাছিলে, কিন্তু উপায় নাই, নগ'লেও নহ'ব। এতিয়া চাওক গাড়ীৰ কাৰণে ৰখি সিহঁতি পাপৰি চাট খালে গোটেইকেইটা। তাৰপিছত আকৌ মানে ঘূৰাই ঘৰত আনিলোঁ। আৰু বাইদেউ এফালে লৈ আছে গোমধান, ভজা গোমধান। আৰু তাৰপিছত ঘূৰাই আনিলোঁ মানে মামীহঁতে আহিছে একেলগে, মামীহঁতৰ লগত গাড়ীত যাবগৈ বুলি ক'লোঁ, মানে গম পালোঁ তো ঘূৰাই আনিলোঁ। আৰু এইফালে চাওক আহিব সময়ত সৰু ভাইটিক পাই গ'লোঁ, তাৰ টমটমত উঠি ঘৰ গুচি আহিলোঁ। আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। যদি নতুন কোনোবা চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।